চতে গৈয়ে গৈয়ে বহাগী পালেহি ফুলিলে ভেবেলী লতা কইনকৈ থাকিলে উৰকে নাপৰে ৰঙালী বিহুৰে কথা। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ ইয়া ভৰা ওলগ জনালোঁ। এইবাৰ মই এনেদৰে ৰঙালী বিহুটি গাঁৱলীয়া নিভাঁজ পৰিৱেশত পালন কৰিছোঁ। গৰুক গা ধুৱাই আছে আমাৰ দাদায়ে। গধূলি হ'লত গৰুবোৰ ঘৰা-ঘৰি আহিল আৰু অতীজৰে পৰা চলি অহা লাও খোৱা বেঙেনা খোৱা পৰম্পৰাটি মই মামাৰ লগত নীতি নিয়মেৰে পালন কৰিলোঁ। লাও বেঙেনা যিডাল মালা বনাইছিলোঁ সেইডালেৰে গৰু ছাগলীক মালা পিন্ধাই দি আছোঁ এতিয়া। মালা পিন্ধাই উঠি গৰু গোহালিত সোমোৱাৰ আগতে এফাকি বাক্যৰে সোমোৱা হয়। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপৰ সৰু তই হলি বৰ গৰু। এনেদৰে আমিও নীতি নিয়মসমূহ ভালদৰে পালন কৰিলোঁ। ইয়াৰ লগতে গৰুক গোহালিত সোমোৱাৰ আগতে অগৰু হাতীখুৰীয়া বেহুৰে ধোঁৱা দিয়া হয় গৰুৰ গোহালিকেইটাত, আৰু যিখিনি ধোঁৱা ওলায় সেইখিনি ধোঁৱা গোহালি ঘৰৰ ফালে বিচি দিয়া হয়। আৰু লোকবিশ্বাস অনুসৰি সেইদিনাখনৰে পৰা অৰ্থাৎ বহাগ বিহুৰ গৰু বিহুৰ দিনাখনৰ পৰা মানুহে বিচনী ব্যৱহাৰ কৰিব পাৰে বুলি জনাজাত। গতিকে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।